গাইজ তো আজি পুনৰবাৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। তো আজিৰ ভিডিঅ'টো আমি আমাৰ লোকেল জেগাত গৈ আছোঁ, চৰালি জয়ন্তীত। আমি এই ৰাস্তাত আছোঁ আৰু সন্মুখত পাই গৈছোঁ, অলপমান আছে। তো সেইখিনি গ'লেই পাই যাম। তো আজি প্ৰথম কাৰ্যসূচী আজি তোমাৰ প্ৰথম বায়ুসূচীটো হ'ল, আৰু মেইন কথাটো হ'ল বৰ্তমান মেইন গেটত পাই গৈছোঁ অলপ আৰু মেইন গেটত পাই গৈছোঁ। এতিয়া সোমাই আছোঁ মেইন গেটৰ ভিতৰত। এতিয়া হৈছে মেইন গেট, আৰু ইয়াৰ পিছত ভাইটো মানুহ একদম আজি তাৰমানে কি আমাৰ এইখন যিটো অনুষ্ঠান, সেই অনুষ্ঠানখন আজি 50 বছৰ আগত হৈছিল। এই অনুষ্ঠানটো আজি 50 বছৰ পিছত হৈ আছে কিন্তু আৰু অলপমান ড্ৰোন শ্বট আছে, অলপমান ড্ৰোন শ্বটখন চাই লওক, পূৰা ভাল লাগিব। আৰু ভিডিঅ'খন আপলোড দিয়াৰ কথা নাছিল, কিন্তু ভিডিঅ'খন আপলোড দিলোঁ। অহা 27 ডিচেম্বৰত আহি আছে আমাৰ মাজত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বাবু বৰুৱা। চ' আপোনালোকে যদি আহিব বিচাৰিছে তেনেহ'লে আহিব 27 ডিচেম্বৰত। চ' গাইজ, আপোনালোকক এইখন ভিডিঅ'ৰ দ্বাৰা সোণালী জয়ন্তীৰ সুন্দৰ পৰিৱেশটো দেখাব নোৱাৰিলোঁ। চ' নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চ' আপোনালোকক নেক্সট ভিডিঅ' পাবলৈ